কুমাৰ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু ডি কুমাৰ ব্লগ চেনেলটিত মানে আজি নতুন ব্যক্তি এজন মাতিছোঁ মানে কি মই নিজে আহিছোঁ যিটো চাব নিশ্চয় যিটো দা আপুনি সময় দিয়াৰ কাৰণে বহুত ধন্যবাদ থাকিল আৰু যিটো দাৰ কাৰণে মই যিহেতু প্ৰথম এইটো মানে ক্ষেত্ৰত লগ কৰিছোঁ মানে যিটো দাক মই বহুত লগ কৰোঁ কিন্তু এইটো ক্ষেত্ৰত মই মানে ব্লগ বনোৱাৰ ক্ষেত্ৰত বা যিটো দা যিকোনো মানে যিটো অভিজ্ঞতা বা যিটো টেলেণ্টৰ ক্ষেত্ৰত মই আজি লগ কৰিছোঁ তো তেখেতলৈ মোৰ নিজৰ জাতীয়গত তিৱাৰ গামোচা এখন আনিছোঁ তো মই তেখেতক মোৰ নিজ হাতেৰে দিবলৈ বিচাৰিছোঁ তো আপোনালোকে চাই থাকিব যিটো কাৰণে এখন তিৱা গামোচা আনিছোঁ তো তেখেতক মোৰ নিজৰ জাতীয়গত গামোচা এখন দিবলৈ বিচাৰিছোঁ ধন্যবাদ যিটো বহুত সময় দিয়াৰ কাৰণে ভাল লাগিছে আৰু মানে তেখেতৰ বহুত ব্যস্ততাৰ মাজতো মোক 10 মিনিট দিছে সেই 10 মিনিটৰ কাৰণে মোৰ কাৰণে মানে বহুত আৰু তেখেতৰ বহুমূলীয়া সময়টো দিয়াৰ বাবে তেখেতলৈ ধন্যবাদ জনাইছোঁ তো তেখেতৰ পৰা আমি প্ৰথম তেখেতৰ কোনো মানে কাহিনী নুশুনো বা নুসুধো তেখেতৰ ভাল লগা গান এটা শুনিম আৰু তেখেতে প্ৰথমে সেইটো গানকে গাওঁ কাৰ পৰাণত জুই খানিনি মন দিলি মন ভুলালি ফুলে ফুলে ৰেণু খানি বলিয়া কৰিলি কিয়নো পিন্ধালি তই সেউজী বসন তই কৰিলি কলিজাত দুভাগ তই কৰিলি কলিজাত দুভাগ বহাগৰ সময় বসন্তৰ কাল গতিকে এই ফাগুন এই গীতটি বুকুখন বিষাই থকা এটা সময় প্ৰেমৰ সময় গতিকে এই গীতটোকে গাই পেলাই তোমাক স্বাগতম জনাইছোঁ ভাল লাগিলে গানটো তো আপোনালোকে গানটো শুনিব আৰু মানে তো যিটো দা আপুনি যে এই মানুহৰ গানটো আপুনি কাৰ্বি ভাষাত এটা হেৰি কৰিছিলে মই গানটো শুনিছিলোঁ মই মানে বহুত ভাল লাগিছিল গানটো শুনাও পাইছোঁ মই মানে গাব নাজানো আপোনালোকে চাওক গানটো মই গাবলৈ দিছোঁ তেখেতে মই কোৱাৰ কাৰণে তেখেতে গাব তো গানটো এবাৰ গাই দিয়ক মানে দৰ্শকেও মানে মোৰ চেনেলত থকা মানে বহুতে শুনা পোৱা নাই চাগে তথাপিও গানটো গাব আপোনালোকে চাব বহুত গোটেইটো নাগাওঁ প্ৰথম স্থায়ীটো গাই দিছোঁ গীতটি অনুবাদ কৰি দিছিলে কাৰ্বি আংলঙৰ জৰচিং বে আৰু জৰচিং ৰংপিদেৱে মই অকণমান গাই দিছোঁ মনিত আফানলে জংচি মাছাপ দামাথাথে mazap suwakan jinso pen matluka mataji putha ubi mali monit apanle jangsi mazap damathathe mazap suwakan jinso pen matluka mataji putha ubi mali
মানুহে মানুহৰ বাবে যদিহে অকণোনে ভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে মনিত মনিত আফানলে জংচি মাচাপ্তা মাথাথে। বৰ ধুনীয়া গীত। কাৰ্বি ভাষাত এই গীতটি সংগ্ৰহ কৰি দিছিলে মোক মৌচুমী বেবী বুলি এগৰাকী শিক্ষয়িত্ৰীয়ে। তেখেতলৈ মই অশেষ ধন্যবাদ দিছোঁ। আৰু গীতটো সম্পূৰ্ণ শুনিবৰ বাবে মোৰ যিটো শ্ৰৱণ অফিচিয়েল চেনেলটো গৈ পেলাই আপোনালোকে শুনিবলৈ পাব। তো তেখেতৰ মানে ইউটিউব চেনেলৰ মোৰ ভিডিঅ'ৰ তলতে দি দিম, আপোনালোকে তেখেত লিংকটোৰ দ্বাৰা যাব পাৰিব, তেখেতৰ সম্পূৰ্ণ গানটো শুনিব পাৰিব। তেখেতৰ সম্পূৰ্ণ গানটো মই শুনিছোঁ, বহুত ভাল লাগে। তেখেতৰ বহুত গান আছে, আপোনালোকে নিশ্চয় দেখিছে বা শুনিছে, আৰু তেখেতৰ বহুতখিনি ভিডিঅ' মানে গানৰ ভিডিঅ'ও কৰিছে। তো জিতু দা, আপোনাৰ কিমান চনৰ পৰা আপুনি মানে গানৰ মানে সংগীতৰ লগত জড়িত আছে? তাতে চন বুলি কথা নাই। হয়। মই সৰুৰে পৰাই গীত গাইছোঁ। মই প্ৰথম গীতৰ প্ৰেমত পৰিছিলোঁ ভূপেন হাজৰিকা দেউৰ। তেখেত এজন সাম্যবাদী চিন্তাধাৰাৰ এজন শিল্পী আছিল। মই সাম্যবাদটো মই ভাল পাওঁ, সাম্যবাদক মই শ্ৰদ্ধা কৰোঁ, আৰু তেখেতৰ গীতেৰেই মোৰ সংগীত জীৱন আৰম্ভ কৰিছিলোঁ। হয়। আৰু আজিলৈকে মই তেখেতক শ্ৰদ্ধা জনাই তেখেতৰ অনুপ্ৰেৰণাতেই, তেখেতৰ গীতৰ অনুপ্ৰেৰণাতেই মই আজিও সংগীতৰ ধাৰাটো বৰ্তাই ৰাখিছোঁ। তো আপুনিতো বহুত গান গাইছে বা বহুত নিজে লিখিছে, আনক ইমান হেৰি কৰা নাই, কিন্তু মানে আপুনি এতিয়া যিখিনি দি গৈছে, মানে যিখিনি গাই গৈছে, বহুত আঁকোৱালি লৈছে, অসমৰ ৰাইজে বহুত মৰম দিছে। আৰু আপুনি এতিয়া কিবা কৰি আছে নে, আৰু মানে নতুন গান উলিয়াবলৈ মানে ভাবি আছে নে, উলিয়াই মানে কৰিয়ে আছে কাম? নতুন গান সিদিনাখন 12 তাৰিখে এটা ৰিলিজ হৈছে, মোৰ কথা, মোৰ সুৰ, মোৰ কণ্ঠৰে। নৈ গীতটো AC মাল্টিমিডিয়া চেনেলৰ জৰিয়তে প্ৰকাশ হৈছে। গীতটো অসমৰ ৰাইজে আঁকোৱালি লৈছে। নৈ, এখন বৈ থকা নৈৰ কথা কৈছোঁ। এইটো মোৰ একান্ত ব্যক্তিগত চিন্তাধাৰাৰে আগবঢ়াইছোঁ। গীতটো অকণমান গুণগুণাই দিওঁ নেকি? অলপমান গুণগুণাই দিলে ভাল হ'ব। ঠিক আছে। নৈ বৈ থকা নৈ, শুনি যা এখনি জীয়া নৈৰ কথা, শুনি যা এখনি জীয়া নৈৰ কথা। মোৰ জীৱনৰ যত ব্যথা তোৰ বুকুতে আছে গথা। মোৰ জীৱনৰ যত ব্যথা তোৰ বুকুতে আছে গথা। নৈ বৈ থকা নৈ। তো ভাল লাগিল গানটো, আৰু আপোনালোকেও গানটো আঁকোৱালি ল'ব, মানে বহুতখিনিয়ে লৈছে আঁকোৱালি, আৰু আপোনালোকৰ যিখিনিয়ে মানে গানটো পোৱা নাই, তেখেতসকলে গানটো আপোনালোকৰ মৰম আশীৰ্বাদ দিব গানটোত। আৰু তেখেতৰ এতিয়াতো দি গৈছে, আজি 3 দিনমান হৈছে নেকি, 3-4 দিনমান হৈছে, আৰু ভৱিষ্যতে আৰু তেখেতে দি যাব। যদি আপোনালোকে মৰম আশীৰ্বাদ দিয়ে, তেন্তে তেখেতে আৰু আগুৱাই যাবলৈ আপোনালোকৰ মৰম আশীৰ্বাদেতো লাগিব। তো আৰু আমি তেখেতৰ গজলৰ কথা শুনিছিলোঁ, তেখেতৰ পৰা শুনো, আৰু আপোনালোকেও শুনক। তো আহক। ইয়াৰ পিছতেই এপ্ৰিল মাহত এটি গজল প্ৰকাশ হ'ব। গীতটিৰ কথা সঞ্জীৱ সাগৰ চৌধুৰীৰ, সুৰ মই কৰিছোঁ, আৰু
সংগীতেৰে সজাই তুলিছে বেদাশিস শৰ্মাই। এইটো অকণমান গাই দিছোঁ। दिल को अब आदत सी हो गई है, ये दर्द इबादत सी हो गई है। दिल को अब आदत सी हो गई है, दिल को अब आदत सी हो गई है। ये दर्द इबादत सी हो गई है, ये दर्द इबादत सी हो गई है। খুব সোনকালে আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। গোটেই সম্পূৰ্ণ গানকেইটাটো শুনিছোঁ, একে সম্পূৰ্ণ মানে বহুত গান গাই থৈ দিছে, সেইকাৰণে ইমানখিনি আমি শুনাব নোৱাৰিম, যিহেতু ভিডিঅ'টো দীঘল কৰিলে আপোনালোকেও বেয়া পাব। তেখেতৰ পৰা এতিয়া বহাগৰ বতৰ যিহেতু, তেখেতৰ পৰা আৰু এটি ভাল লগা গান শুনিম, যিটো আপোনাৰ একদম ভাল লগা বহাগৰ বতৰ চলি আছে যিহেতু। আপোনাৰ মানে ভাল লগা ফেভৰেট গান এটা গাই দিয়ক। মই বহাগ বুলি ক'লে মহেন্দ্ৰ হাজৰিকাৰ গীতবিলাকেই মই বেছি ভাল পাওঁ। মহেন্দ্ৰ হাজৰিকা দেৱৰ সকলোতকৈ মই এই গীতটি বেছি ভাল পাওঁ। অকণমান গাইছো। নিজান বনতে বজালে কোনে, অচিনা বনৰে বাঁহী, আহিনৰ বাঁহিনে ফাগুনৰ বাঁহিনে বহাগৰ বাঁহিনে, বতৰৰ উতলা হাঁহি, বতৰৰ উতলা হাঁহি। এই গীতটো মই বেছি ভাল পাওঁ। আজি গাব পৰা নাই ভালকৈ, তথাপিও গাই দিছিলোঁ। তো ভাল লাগিল, মোৰো ভাল লাগিছে শুনি। মানে তেখেতৰ মানে মই কোৱাৰ কাৰণে তেখেতে ইমানখিনি সময় দিব পাৰিছে, তেখেতলৈ মই মানে বহুত ধন্যবাদ। যিটো দাদা আপুনি যে এই ইমান ব্যস্ততাৰ মাজতো যে মোক যে টাইম যে দিলে, বহুত অশেষ ধন্যবাদ থাকিল। তো মানে তোমালৈ ধন্যবাদ থাকিল। হয়, আৰু সকলোকে মই অনুৰোধ কৰিছোঁ এই ভাইটিটোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। ভাইটিটোৰ চেনেলটো যাতে আগুৱাই যায়, তাৰ বাবে শুভকামনা সকলোৰে পৰা মই আশা কৰিলোঁ। তো বন্ধুসকল, আপোনালোকে যিটো শ্ৰাৱণ মানে যিটো শ্ৰাৱণ বুলি মানে গোটেই আমাৰ এই অঞ্চলত জানে, তো আমি মানে জিতু দা বুলি কওঁ। তেখেতক মানে আপোনাৰ 3 দিনমান ধৰি মই কণ্টেক্ট কৰি আছিলোঁ যে লগ হ'বলৈ। তেখেত বহুত ব্যস্ততাৰ মাজতো মোৰ এই ডি কুমাৰ ব্লগটি চেনেলটোত যে মানে তেখেতে দেখা দিলে, মানে মোক লগ পোৱা সুযোগটো দিলে, তেখেতৰ মই বহুত মানে মনৰ পৰা ক'ব পৰা নাই, মানে যিমানখিনি ভাল লাগিছে মানে তেখেতক লগ পালোঁ। তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ দিছোঁ। আৰু আপোনালোকে মৰম আশীৰ্বাদ এনেকৈ দি যাব। আৰু ডি কুমাৰ ব্লগটি আপোনালোকে ছাবস্ক্ৰাইব কৰি, লাইক কৰি, লগতে বেল আইকনটো টিপি আহে আপোনালোকে মানে প্ৰথমতে পাব। তো ঠিক আছে, আজিলৈ ইমানতে আমি সামৰণি দিছোঁ।